আপোনালোক সকলোলৈ নমস্কাৰ জনাই মোৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি টুইনিং বিদ্যালয়ৰ প্ৰগ্ৰেম আমাৰ চলি আছিল। আপোনালোকে বেনাৰখন চাই নিশ্চয় ধৰিব পাৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰৰ এখন আমাৰ 1 নং পদুমণি জুনিয়ৰ বেচিক স্কুলৰ লগত আমাৰ মানে বন্ধু বিদ্যালয় পতা হৈছিলে। আৰু আচলতে আমাৰ কি হ'ল, আগতে 2টা টিম গুচিয়ে গ'ল। আমি মানে ভিডিঅ' ফটো ল'বৰ কাৰণে থাকিয়ে গ'ল। শেষৰখনতহে মানে আমাৰ অলপ ভিডিঅ' কৰিবলৈ আমাৰ মনত পৰিল আৰু এয়া ৰাখিলোঁ। কাৰণ কি হয়, ছাত্ৰ ছাত্ৰীসকল মানে এৰেঞ্জ কৰি কেনেধৰণেৰে পঠিয়াওঁ, কেনেধৰণে ঠিক কৰি সেইটো সময়ত সকলো ব্যস্ত হৈ থকাত কথাখিনি মানে পাহৰি থকা হ'ল। আৰু মানে গোটেইখিনি ষ্টুডেণ্টক লৈ যোৱাটো অলপ অসুবিধা, কাৰণ মেইন ৰাস্তাৰ মাজেদিয়ে যাব লাগে। সেয়েহে আমি মানে আধা সংখ্যক ছাত্ৰ ছাত্ৰীহে আমি লৈ যাবলৈ সক্ষম হৈছিলোঁ। আৰু তাত গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈ এতিয়া মানে কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিলে তেওঁলোকে। আৰু এইফালে মানে আৰ্ট কম্পিটিশ্যন হৈ আছে। তাৰ মাজতে আমাৰ কবিতা আবৃত্তি হ'ল। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলে কিছু মনোৰঞ্জনৰ কাৰণে তেওঁলোকে মানে নাচ দেখুৱাইছিলে গানৰ আধুনিক নৃত্যৰ লগত। তেনেধৰণেৰে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰগ্ৰেমটো পাৰ কৰিছিলে। দুইখন বিদ্যালয়ৰ মাজত এনেধৰণেৰে যেতিয়া প্ৰগ্ৰেমখিনি চলে, ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা মানে বন্ধুসুলভ ভাৱ তেওঁলোকৰ মাজত জাগৰণ হয়। তেওঁলোকৰ মাজত বন্ধুসুলভ ভাৱ জাগি উঠে আৰু তেওঁলোকৰ মানে চিনাকি হয়। আৰু এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে সকলো পঢ়ি চাই আছে। এইফালে ধুনীয়া ছোৱালীজনী আমাৰ প্ৰীতম প্ৰিয়া। আৰু এয়া তাৰ মাজতে আমাৰ সমজিল্লাৰ মেজিষ্ট্ৰেট ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছিলেহি। তেখেতে আমাৰ আৰ্ট কম্পিটিশ্যনৰ মানে আৰ্টখিনি তেখেতক অলপ চাবলৈ দিয়া হৈছিলে। আৰু শেহতীয়াকৈ এয়া ছাত্ৰ ছাত্ৰীসকলে বিহু লগাই দিয়া হৈছে, তেওঁলোকে নাচিছে। তাৰ মাজতে এয়া আমাৰ বন্দনা বাইদেউ আৰু এয়া আমাৰ 1 নং পদুমণি বিদ্যালয়ৰ আমাৰ প্ৰেছিডেণ্ট বাইদেউ, তেওঁ মানে লাগি গৈছে সেইফালে নাচিবৰ কাৰণে। সকলোৱে যথেষ্ট ফূৰ্তি কৰিছে। আৰু সেয়া বাইদেউগৰাকীয়ে নাচিছে, ৰান্ধনী বাইদেউগৰাকীও। সঁচাকৈয়ে ভাল লাগিলে এনেধৰণৰ প্ৰগ্ৰেমখিনি। অৱশ্যে যিমান মানে ল'ব লাগিছিলে ফটো বা ভিডিঅ' তেনেধৰণে লোৱা নহ'ল। কিছু স্মৃতিহে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। গতিকে আপোনালোকে কেনে পালে আমাৰ এই প্ৰগ্ৰেমটো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে কোনো মানে নতুন কোনোবাই যদি চাইছে, প্লিজ তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে। আৰু সকলোলৈ ধন্যবাদ জনাই আজিলৈ আহিছোঁ।